সেইটো হয় তাক লৈ জয় বাবা কাদের তো গাইজ চাই পাইছে আপোনালোকে বহুত দিনৰ পৰা মানে কি সপোন আছিলে এটা বলবম যোৱাৰ মানে কি সৰুৰ পৰা মানে কি সপোন আছিলে কাৰণ কি হৈছিলে আগত আমাৰ বাইহঁতি গৈছিলে তেতিয়া চাইছিলোঁ মানে বহুত এক্সাইটেড হৈ আছিলোঁ মানে যাম মানে এক্সাইটেড হৈ আছিলোঁ বহুত মানে ইমান দিন পূজা মানে যাবই দিয়া নাছিলে মানে সেইটো কাৰণে মানে মাহঁতি যাব দিয়া নাছিলে কাৰণ কি হৈছিলে মই তেতিয়া সৰু আছিলোঁ ন সেইটো কাৰণে যাব দিয়া নাছিলে তো আজি 2022ত আজি ওলাইছোঁ ফাইনেলি বহুত দিনৰ পিছত আৰু বৰষুণো পৰি আছে কি হ'ব আৰু লগৰকেইটা আহি আছে গাড়ী আহি গ'ল এতিয়ালৈকে অহা নাই লগৰকেইটা অহা নাই আৰু দীপটো পূৰা হোৱাইট পূৰা লগাই লৈছে পূৰা আৰু এতিয়া কেইজনমান আহি আছে তাহাঁতৰ কাৰণে ৰখি আছোঁ আৰু চাওঁ এতিয়া কি হৈছে বৰষুণটো পৰি আছে এইফালে মোৰ লগত কুশল আছে কুশল পৰা জানিব বিচাৰে মানে বলবম মানে প্ৰায় মানে সৰুৰ পৰা মানে চাই আছোঁ মানে বলবম কেলৈ যোৱা হয় কি কাৰণে যোৱা হয় সেইটো কাৰণে অলপ মানে কিবা এটা ডিটেইলছ মানে জানিব বিচাৰিছোঁ তাৰ পৰা তো বলবম মানে আমি ফাৰ্ষ্ট টাইমেই গৈছোঁ আৰু যিহেতু মই শুনিছোঁ মানে যে ভগৱান শিৱক জলাভিষেক কৰি কিনে সন্তুষ্টি দিবৰ কাৰণে মানে বলবমটো যোৱা হয় আৰু তাৰ এটা শিৱ ভগৱানক মানে কি আৰু মই শুনামতে কৈছোঁ আৰু যে যেতিয়া মানে অমৃত মন্থন হৈছিলে তেতিয়া মানে কি অসুৰ আৰু দেৱতাৰ মাজত অমৃত মন্থন হৈছিলে আৰু তেতিয়াই মানে অমৃত দেৱতা আৰু অসুৰৰ মাজত অমৃত মন্থন হৈছিলে তেতিয়া তাৰ পৰা কি কৰিলে আৰু ভগৱান শিৱে সেই যিটো অমৃত মন্থনৰ সময়ত এটা বিষাক্ত বিষ ওলাইছিলে সেই বিষটো ভগৱান শিৱই সেই বিষটো পান কৰিছিলে সেই পান কৰাৰ পাছত আৰু তেতিয়া পান কৰাৰ পাছত আৰু সেই বিষটো পান কৰাৰ পাছত যিহেতু বিষটো অতি বিষাক্ত তাৰ ফলত মা পাৰ্বতীয়ে কি কৰিছিলে তাৰ কণ্ঠত হাত ৰাখি সেই বিষটো তাতে মানে ৰখাই থৈছিলে আৰু তেতিয়াৰ পৰাই সকলোৱে যিহেতু এই ঘটনাটো শাওণ মাহত হৈছিলে সেইকাৰণে তেতিয়াৰ পৰাই মানে বলবমটো আৰু ভগৱান শিৱক জলাভিষেক কৰি কিনে ভগৱান শিৱক মানে সন্তুষ্টি কৰিবৰ কাৰণে জলাভিষেক কৰে আৰু মইতো সিমানটোৱে জানো আৰু যদি কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰিব কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে কি জানে গোটেইকেইটা কমেণ্ট কৰি আপোনালোকে নিশ্চয় জনাব ঠিক আছে এবাৰ জয় বাবা কাদের আমি আহি পালোঁ মানে তাৰ পৰা মানে কি আগত গাড়ীত নমাই দিলে একচুৱেলি কি হৈছিলে আমাৰ গাড়ী মানে পূৰা জাম আছিলে ন সেইটো মানে কি আগতে নমাই দিলে তাৰ পৰা আমি খোজকাঢ়ি আহিলোঁ মানে 2 কিলোমিটাৰ হৈ যাব তাৰ পৰা খোজকাঢ়ি আহিলোঁ এতিয়া কিবা এটা খাব লাগিব সেইটো কাৰণে লগৰকেইটা আগত থিয় হৈ আছে তাৰপিছত লগৰকেইটা আগত থিয় হৈ আছে মানে কিবা এটা খাব লাগিব মানে সেইটো কাৰণে থিয় হৈ আছে তাত গৈ পিনে মানে খাব লাগিব সেইটো কাৰণে আমি ৰখি আছোঁ তাৰ লগৰকেইটা তাতে বহি আছে এতিয়া তাৰপিছত ঘাটত যাব লাগিব তাৰপিছত কিবা এটা পানী খাব লাগিব ঠিক আছে তো গাইছ এইফালে চাই পাইছে আপোনালোকে এইফালে মানে ঘাটটো আছে ইয়াত মানে পূজা উজা কৰা হয় এইফালে গোটেইকেইটা মানুহকেইটা মানে পূজা উজা কৰি আছে আৰু এইফালে আপোনালোকে চাই পাইছে ইয়াত মানে কি হৈছে গোটেইকেইটা মানে খোৱা বোৱা ব্যৱস্থা এইফালে কৰি ল'ব তাৰপিছত আহি পিনে এইফালে মানে ঘাটত আপোনালোকে আহি পিনে মানে কি ইয়াত পূজা উজা কৰে তাৰপিছত পূজা উজা কৰি পিনে ঘাটত নামে তাৰপিছত পানী উঠাই তাৰপিছত ইয়াৰ পৰা মানে খোজকাঢ়ি যায় ঠিক আছে তো আমি মানে কি কৰিলোঁ আমি প্ৰথম আহি পিনে এতিয়া কৰিব লাগিব তাৰপিছত ঘাটত নামিব লাগিব তাৰপিছত
দেখাই আছোঁ ঠিক আছে। মোৰ সপোন আছিলে বলবম আহিম মানে কি আহিব পৰা নাছিলোঁ, কাৰণ কি হৈছিলে সৰুৰ পৰা মানে কি আহিম বুলি কৈছিলোঁ, মানে কি আহিব পৰা নাছিলোঁ কাৰণ সৰু আছিলে তেতিয়া মাহঁতে যাব দিয়া নাছিলে। তেতিয়া আমাৰ বাইহঁতে আহিছিলে তেতিয়া আমাৰ পূৰা এক্সাইটেড হৈ আছিলোঁ, মানে কি যাম পূৰা এক্সাইটেড হৈ আছিলোঁ, মানে যামেই মানে এনেকুৱা হৈ আছিলোঁ। তাৰপিছত কি মাহঁতে মানে কি আহিব দিয়া নাছিলে, তো আজি এতিয়াতো অলপ ডাঙৰ হ'লোঁ নহয়, সেইটো কাৰণে মানে কি আহিছোঁ 2022 আজি প্ৰথমবাৰ মানে বলবম আহিছোঁ। এতিয়া চাওঁ এতিয়া পাৰিম নে নোৱাৰিম, মানে কি পাৰিমেই, চিয়ৰ পাৰিম, কেলৈ নিজৰ মনৰ কথাটো মানে কি পাৰিমেই বুলি থ'ব লাগে। কাৰণ একচুৱেলি মানুহে কি কৰে যে পাৰিম নে নোৱাৰিম, বলবম যাম পাৰিম নে নোৱাৰিম এনেকুৱা হৈ থাকে, মানে কি পাৰিম বুলি আহিব লাগে, পাৰিবই নহয় জানো, চবেই পাৰে যদি কেলৈ নোৱাৰিব। এটা মানে কি সেইদিনা মানে কি মই ক'লোঁ কি ঢলাত যাম বুলি ক'লোঁ, তো ঢলাত যাম বুলি ক'লোঁতে এটা মোৰ লগৰে কৈছে যে মোক কৈছে যে তই ঢলাত যাবি ইমান দূৰ মানে খোজকাঢ়িব পাৰিবি নেকি, খোজ নাকাৰোঁৱে মানে মই খোজেই নাকাৰোঁ, মানে কি ঘৰত মানে কি ক'ৰবাত গ'লে মানে চাইকেলকে ক'ৰবাত মানে যাওঁৱে, মানে কি খোজ নাকাৰোঁ মানে। সেইটো কাৰণে মানে মোৰ লগৰটো আমাৰ ঘৰৰ ওচৰৰ এটা দাদাই কৈছে যে মোক কৈছে যে তই পাৰিবি নেকি খোজকাঢ়িব পাৰিবি নেকি ঢলালৈকে। তো মই ক'লোঁ কি ইমান মানুহে গৈ আছে সৰু হয় নাই, কথাটো হয় নাই, কৈছে ইমান মানুহ মানে সৰুৰ পৰা গৈ আছে যে সৰু ল'ৰা ছোৱালীকেইটা মই চাইছোঁ এতিয়া ইয়াত আহিছে বলবম, ইয়াৰ পৰা মানে কি খোজকাঢ়ি যাব তিনিচুকীয়াত ঢলাই আপোনাৰ চিৱদানত পানী ঢালিব ঠিক আছে। তো ইয়াৰ পৰা যাব, চাওকচোন আপোনালোকে গম পাইছে আপোনালোকে যে সৰু ল'ৰা ছোৱালীকেইটা খোজকাঢ়িব পাৰিছে, ইয়াৰ পৰা খোজকাঢ়ি যাব পাৰিছে, তো আমি কেলৈ নোৱাৰিম। মনটো আপুনি কেলৈ নামাৰিব, আপুনি এইটো ভাবিব যে আমি কেতিয়া মানে কি ইয়াৰ পৰা খোজকাঢ়ি গৈ পিনে পাম, কেতিয়া মানে কি আমি গাড়ীত নুঠোঁ ইয়াৰ পৰা খোজকাঢ়ি যাম বুলি মনটো মানে কি নিজৰ মনটো বেয়া কৰে। সেইটো কাৰণে আপোনালোকে যে ইয়াত আহিলে আপোনালোকে নিজৰ মনটো ক'ব যে আপোনালোকে ৰখি যায় মানে কি হৈছে যে ইয়াৰ পৰা আপোনালোকে খোজকাঢ়ি গ'লে আপোনালোকে নিশ্চয় পাৰিব ঠিক আছে। আৰু মোৰ লগত এটা লগৰ আহিছিলে অভিজিত বুলি এটা লগৰ, মানে কি একচুৱেলি তাক মানে কি তিনিচুকীয়াত লগ পোৱাত অভিজিত এইফালে অভিজিত আছে, তাৰ এটা ইউটিউব চেনেল আছে, ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া থাকিব, আপোনালোকে নিশ্চয় ভিজিট কৰিব বুলি আশা থাকিল। আৰু ধুনীয়া ব্লগ বনাই ধুনীয়া প্লেচ দেখায়, তো আপোনালোকে নিশ্চয় ইয়াৰ চেনেলটো ভিজিট কৰিব পাৰি, আপোনালোকে ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, আপোনালোকে নিশ্চয় ভিজিট কৰিব ঠিক আছে। ফাইনেল গেছ লোৱা হৈ গ'ল পানী, আৰু ইয়াৰ পৰা খোজকাঢ়ি যাবলৈ গৈ 61 নহ'লে 62 এনেকুৱা কিবা এটা আছে, মানে কি ইমানো গম নাপাওঁ, মানে কি পাহৰি গৈছোঁ, 61 নহ'লে 2 এনেকুৱা হ'ব, ইয়াৰ পৰা খোজকাঢ়ি যাব লাগে। আৰু মোবাইলটো মানে কি তিতি গৈছিল, মানে বেগত থোৱা আছিলে, কোনো চাবলৈ কাৰণে কোনো মানুহ নাছিলে, সেইটো কাৰণে মানে তিতি গৈছিলে, সেইটো কাৰণে ইয়াৰ পৰা মানে কি তিতি গৈছিলে, সেইটো কাৰণে ভিডিঅ'টো বনাব নোৱাৰিলোঁ।
চাই আছে পুৰা মানে ভিডিঅ' বনাই আছে ইয়াৰ পৰা খোজকাঢ়ি গৈ আছে এতিয়া টাইম হৈ গৈছে আপোনাৰ চাৰিটা হৈ গ'ল চাৰিটা হৈ গ'ল এতিয়া কেইটা বজাত পাইছোঁ আপোনাৰ গোটেইকেইটা শ্বট দেখাইছে চাই থাকক। টানিম বই টানিম বল বম 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 ball, 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 ball. আৰু গাইছ ইয়াৰ পৰা চাই পাইছে ইয়াৰ পৰা যাব লাগিব আপোনাৰ তিনিচুকীয়া পাব লাগিব আপোনাৰ 43 কিলোমিটাৰ আৰু আছে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আমাৰ ইয়াৰ পৰা আৰম্ভ হ'ব 43 কিলোমিটাৰ চাই পাইছে আপোনালোকে 43 মিটাৰ ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব। তো গাইছ ফাইনেলি আমি আহি পালোঁ এইটো ডাংৰি পথাৰ বুলি কয় ইয়াত চাই পাইছে এইটো ডাংৰি পথাৰ ইয়াতে আৰু ইয়াৰ পৰা মানে কি বেছি দূৰ নাই খোজকাঢ়ি গৈ আছোঁ আৰু কেনেকুৱা কি হৈছে দেখাই আছোঁ গোটেইকেইটা আৰু ডাংৰি পথাৰটো মানে মানুহে কয় যে পাৰ হ'বৰ কাৰণে বহুত অসুবিধা মানে কি ইমান মানে দীঘলীয়া পথাৰখন সেইটো কাৰণে চাওঁ এতিয়া কিমান হৈছে আৰু ডাংৰি পথাৰখন মানে কি হৈছে যে পথাৰখন ইমানেই দীঘলীয়া মানে কি মানুহে কয় যে পাৰ হ'বৰ কাৰণে বহুত অসুবিধাৰ কাৰণে তো চাওঁ এতিয়া কিমান দূৰ পাৰিছোঁ গৈ থাকোঁ আৰু আশা আছে পূৰা সম্পূৰ্ণ কৰিম। ফাইনেলি আমি আহি পালোঁ চিতান এতিয়ালৈকে পোৱা নাই মানে মাৰুতি চুজুকি বুলি কয় এটা জেগা মানে মাৰুতি চুজুকি ইয়াত মানে ৰখি আছোঁ বহুত আমাৰ লগৰকেইটা গোটেইকেইটা টিম ইয়াতে বহি আছোঁ আৰু তাৰ পৰা আমি ওলাইছিলোঁ 3টা বজাত ওলাই পিনে আমি 4টা বজাত ৰাতিপুৱা 4টা বজাত ইয়াত পাইছোঁ তো আৰু কুচলে আছে এইফালে মামা আছে কেনেকুৱা লাগিছে? ভাল লাগিছে খালি ভৰিকেইটা বহুত ডেঞ্জাৰ বিষ হৈছে খোজ কাঢ়িব পৰা অৱস্থা নাই অলপ মানে ৰেষ্ট লৈ ল'ম আৰু 1-1.5 ঘণ্টামান তাৰপিছত লাহেকৈ ওলাম। আৰু মামাক কেনেকুৱা লাগিছে? মোকতো বহুত ভাল লাগিছে খালি এটা ভৰি কাম কৰা নাই এতিয়া মই গষ্টি গৈছে খুলিব লাগিব নেকি? অঁ আৰু মুখখন কি হৈ গ'ল মানে
মানে ঘৰৰ পৰা ওলাইছিলোঁ তো মুখখন পুৰা বহল আৰু ধুনীয়া দেখাইছিলে এতিয়া তাৰ পৰা খোজকাঢ়ি আহিছোঁ 3টা বজাত ওলাইছোঁ ইয়াত 3টা বজাত পাইছোঁ তো আমি মানে গেছুৱাই গৈছোঁ আৰু এইফালে আমাৰ ৰাজ অপৰয় আছে পুৰা হৈ আছে কেনেকুৱা ভৰি উৰি কেনেকুৱা আৰু ভৰিকেইটা কেনেকুৱা লাগিছে মানে এইটো হয় তাক লৈ একচুৱেলি কি হৈছিলে আমি তিনিজন চাৰিজন আছিলোঁ মানে আহি আছিলোঁ তাৰপিছত কি হ'ল মানে কি কোনে ক'ত মানে কি ৰখি গ'ল মানে কি গমেই নাপালোঁ তাৰপিছত 3জনমান আমি এটা মাকুমত পালোঁ মাকুমত গৈ পিনে এটা মানে শিৱ মন্দিৰ আছে তাত শিৱ মন্দিৰত আমি 1 ঘণ্টামান মোটামুটি 1 ঘণ্টামান হৈ গ'লোঁ তাৰপৰা আৰু খোজকাঢ়িব মানে কি ৰখি গ'লে মানে কি বহুত প্ৰব্লেম হয় ৰখি গ'লে বহুত প্ৰব্লেম হয় মানে কি পূৰা মানে কি এনেকুৱা লাগে মানে ভৰিটো আগফালে যোৱাই নাই এনেকুৱা লাগে মানে তো ৰখিব নালাগে যিমান পাৰিব আপোনালোকে যদি যাব বিচাৰিছে তো আপোনালোকে তো যিমান পাৰিব আপোনালোকে ৰখিব চেষ্টা কৰিব পূৰা মানে কি খোজকাঢ়ি আহি থাকিব ৰখি গ'লে মানে কি ভৰিটো মানে টাইম দিয়ে ভৰিটো পিছত কি হৈছে আগফালে নাযায় মানে সেইটো এইখানে 3 পাক খতম করবে কোনখানে এখানে 3 মারবি না 1 মারবি দেখালো কমপ্লিট